নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা সাধাৰণভাৱে বনোৱা পাভ মাছৰ ৰেচিপি দিছো, চাবচোন। বহুত সোৱাদ হয় খাবৰ কাৰণে। আজি মিষ্টাৰে আনিলে পাভ মাছ। মই ভাবিছো আপোনালোকলৈ এই ৰেচিপিটো আগবঢ়াও। ধুনীয়াকৈ ধুই মই কাটি বাছি লৈছো, মানে সফা কৰি লৈছো আৰু এই পেটুবোৰ। এতিয়া দিছো ইয়াতে অকণমান হালধি পাউডাৰ আৰু অকণমান নিমখ মই দি ধুনীয়াকৈ সানি এইখিনি ফ্ৰাই কৰি ল'ম। আপোনালোকক দেখাই থাকিম। এয়া মিক্সি জাৰ লৈছোঁ। ইয়াতে মই নিতিওৱাকৈ লৈছোঁ সৰিয়হ 2 চামুচ আৰু এই আধা চামুচ, মানে ইমান ফুলকৈ নহয় আৰু মাখন দিছোঁ। গোটেইখিনি মই ব্যৱহাৰ নকৰোঁ। আৰু ইয়াতে মই দিম ধনিয়া। এইখিনি মই তিওৱা নাই, শুকানকৈ দিছোঁ। আৰু ইমান কণ দিছোঁ অকণমান। এতিয়া মই এইখিনি এনেকৈ পিচি ল'ম। এফালে মই মাছ ফ্ৰাই কৰি আছোঁ। জোলৰ কাৰণে বিলাহী লৈছোঁ 2টা, ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ 1টা, আৰু নহৰু, আদা আৰু জলকীয়া 1টা লৈছোঁ। আপোনালোকে যদি জ্বলা বেছিকৈ খায় তেতিয়া জলকীয়া আৰু দিব পাৰিব। এতিয়া মই এইখিনি গোটেইখিনি চপাৰতে পিচি ল'ম। গোটেইখিনি মই চপাৰতে পিচি ল'ম। এতিয়া এয়া মোৰ মাছখিনি ফ্ৰাই হৈ গৈছে। মই এইখিনি উঠাই লৈছোঁ আৰু মাছ ভজা তেলতে এতিয়া মই দিম 5 ফোৰণ, এয়া, আৰু 1টা দিছোঁ শুকান জলকীয়া। মাছ ভজা তেলখিনিকে ব্যৱহাৰ কৰিছোঁ মই। আপোনালোকে ইচ্ছা কৰিলে বেলেগকৈ ল'বও পাৰে। এইখিনিতে ভাল, তেলখিনি ইমান হেৰি হৈ আছে যে, মানে হেৰি কৰিবলৈ নালাগে। আৰু অকণমান ফুটিছে 5 ফোৰণকেইটা, বুজিছেনে? আৰু মই এয়া চপাৰতে পিচি লৈছোঁ যে, ধুনীয়াকৈ মিহিকৈ এনেকৈ চপাৰতে পিচি লৈছোঁ। এতিয়া এইখিনি মই ইয়াতে দি দিছোঁ। এতিয়া মই ইয়াতে নিমখ দি দিছোঁ, তেতিয়া বিলাহীটো সোনকালে চফ্ট হৈ যাব। আৰু এয়া নিজৰ সোৱাদ অনুসৰি হালধি পাউডাৰ দিব। আৰু এয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ অকণমান। এইখিনি ধুনীয়াকৈ হেৰি কৰি ল'ব লাগিব, যেতিয়ালৈকে বিলাহী, নহৰু, আদাৰ কেঁচা গোন্ধটো, মানে বিলাহীটো পটককৈ হৈয়ে যাব, নহৰু আদাৰ যিটো কেঁচা গোন্ধ সেইটো নোযোৱালৈকে একদম ধুনীয়াকৈ ভাজি লওঁ। এয়া মোৰ পিঁয়াজ আৰু বিলাহী, নহৰু, আদা ভজা হৈ গৈছে। চাওকচোন, তেলটো এৰিছে ধুনীয়াকৈ। ইমানটো জোখলৈকে ধুনীয়াকৈ ভাজি ল'ব। এতিয়া মই যে পিচি থৈছিলোঁ ইয়াৰে নিজৰ মানে হেৰিয়ত দিব। আৰু মই 3 চামুচ দিম। 3 চামুচ দিছোঁ। চাই লওঁ কিমানকণ হয়, মানে নিজৰ জোখটো গম পাব নহয়, দিব। আৰু বৰ বেছি মানে একদম ডাঠ হৈ গ'লেও খাবলৈ বেয়া হয়। আৰু বেছিকৈ যে বেছি সময় নাভাজিব। আৰু এইখিনি যে সৰিয়হ আৰু ধনিয়া আৰু অকণমান মই দিয়ে দিম, অকণমান দি দিছোঁ। নিজৰ আপোনালোকে মানে হেৰিয়ত দিব আৰু খুব ভাল লাগে এনেদৰে খাবলৈ। এফালে কথা পাতি আছে দেউতাকে আৰু ল'ৰাটোৱে, আপোনালোকে হয়তো শুনিছে চাগে। এতিয়া মই গৰম পানী দিছোঁ। গৰম পানী ব্যৱহাৰ কৰিব, ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। গৰম পানী দিলেহে মানে খাবলৈ প্ৰতিটো বস্তুৰে সোৱাদ হয়। মোবাইলত কালাৰটো অকণমান হেৰি হৈ গৈছে।
উতলি আছে গৰম পানী দিয়াৰ কাৰণে এতিয়া মই মাছকেইটা দি দিম। ধুনীয়াকৈ মাছকেইটা দি দিছোঁ। এতিয়া অকণমান সময় হেৰি কৰিম আৰু উতলাম মাছৰ ৰসটো ধুনীয়াকৈ জোল কণলৈ যাব ধুনীয়াকৈ। আৰু লাষ্টত দুটা বস্তু এড কৰিম, অকণমান সময় সিজিবলৈ দিওঁ। এতিয়া পাভো মাছৰ জোল ৰেডি হৈ গৈছে। ইয়াতে জলকীয়াও ফালি দিছোঁ মই দুটা, আৰু অকণমান দিছোঁ জালুকৰ গুড়ি, আৰু অকণমান দিম এইটো ৰোষ্টেড জিৰা পাউডাৰ। আপোনালোকে ঘৰতে অকণমান জিৰাকণ ভাজি খুৰণাতে খুন্দি অকণমান দি দিব। অকণমান জিৰা পাউডাৰ দি দিছোঁ ৰোষ্টেড। ঠিক আছে, এয়া গেছটো এতিয়া মই বন্ধ কৰি দিছোঁ। আমাৰ পাভ মাছৰ জোল ৰেডি। এয়া আজি মোৰ পাভ মাছৰ চৰচৰি ৰেডি। জোল বুলিও ক'ব পাৰে, চৰচৰি বুলিও ক'ব পাৰে, যি নাম দিয়ে আৰু। দেখিছেনে কালাৰটো কেনেকুৱা হৈছে নাজানো মোবাইলত, কিন্তু বৰ ধুনীয়া কালাৰ এটা আহিছে। মই ধনিয়া দিয়া নাই, আপোনালোকে যদি ধনিয়া থাকে ধনিয়া দিব। মই গোটা ধনিয়াটো ব্যৱহাৰ কৰিছোঁ যে সেইটো কাৰণে নাই দিয়া। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ আহিছোঁ।